নমস্কাৰ, মই ডক্টৰ মাধুৰ্য মোহন বৰা মোৰ ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। আজি চকুৰ কাৰণে এটা বিশেষ মেডিচিন লৈ আহিছোঁ, যিটো মেডিচিন আপোনাৰ কেটেৰেক্টত ব্যৱহাৰ কৰা হয়। আৰু কেটেৰেক্ট বুলি ক'লে আমি সাধাৰণতে যিসকল লোকৰ আপোনাৰ চকুৰ ওপৰত আঁহৰ নিচিনাকৈ চামনি পৰে তাক কেটেৰেক্ট বুলি কোৱা হয়। ইয়াৰ উপৰিও কেটেৰেক্ট হোৱা লক্ষণ আপোনাৰ এনেধৰণৰ, যিসকল লোকে অত্যাধিক পঢ়াৰ কাৰণে আপোনাৰ চকুত চাপ পৰে তেওঁলোকসকলৰ কেটেৰেক্ট হ'ব পাৰে। অত্যাধিক টিভি চোৱাৰ কাৰণে হ'ব পাৰে। গৰমৰ দিনত আপোনাৰ মূৰৰ বিষৰ কাৰণে হ'ব পাৰে। আপোনাৰ ঋতু পৰিৱৰ্তন, ধৰক গৰমৰ পৰা ঠাণ্ডা দিন বা ঠাণ্ডাৰ পৰা গৰমৰ দিন, এনেকুৱা কাৰণটো হয়। চকুত যদি আপোনাৰ অনবৰতে জ্বলা পোৰা কৰি থাকে তেতিয়াও হয়। একেৰাহে যদি আপোনাৰ কম্পিউটাৰ চলাই থাকে তেতিয়াও হয়। চকুৰ পৰা পানী ওলাই থাকিলেও হয়। প্ৰদূষণৰ কাৰণেও হয়। চকুত খজুৱতি হ'লেও হয়। গাত যদি আপোনাৰ গাঁঠিৰ বিষ থাকে তেতিয়াও হয়। আৰু আপোনাৰ ডায়েবেটিছ যদি থাকে তেতিয়াও হয়। ইয়াৰ লগতে আপোনাৰ পাচন শক্তি যদি দুৰ্বল হয়, অত্যাধিক পৰিমাণে যদি গেছ নিৰ্গমন হয়, তেতিয়াও এনেধৰণৰ চকুৰ সমস্যা সৃষ্টি হয়। আৰু এনেবোৰ লক্ষণৰ ওপৰতে ভিত্তি কৰি এটা মেডিচাইন দিছোঁ। এই মেডিচাইনটো হৈছে আপোনাৰ চিনাৰিয়া আই ড্ৰপছ। আৰু এই মেডিচাইনটো আপোনাৰ ডক্টৰে ৰেকুৱেজৰ হয়। ইয়াত 10 ml আছে মেডিচাইনটো। আৰু এই মেডিচাইনটো কোনো ধৰণৰ এলকহল ইউজ কৰা হোৱা নাই। আৰু এই মেডিচাইনটো আপোনালোকে ব্যৱহাৰ কৰিলে দিনটোত দুটোপালকৈ 3 বাৰ ইউজ কৰিব, দুইটা চকুতে। আৰু মই কোৱা এই সকলো সমস্যাৰ পৰা আপুনি আপোনাৰ নিৰ্মূল হ'ব। মোৰ যদি এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।